ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ৰাতিপুৱাই কাম বন কৰি খুৰীহঁতৰ ঘৰলৈ সকাম আছিলে, গৈছিলোঁ। সকলোৱে শাক চাক কাটিলোঁ, এইফালে ধুনীয়াকৈ চাহ দিলে, চাহ খাই ল'লোঁ। তাৰপিছত অলপ দেৰি বহি মেলি চবেই কথা পাতিলোঁ, প্ৰসাদ ল'লোঁ। প্ৰসাদ দিলে এইপিনে খুৰী এওঁলোকৰ ঘৰলৈকে গৈছিলোঁ বাৰু। তাৰপিছতে এইফালে ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ মেলি বহি আছোঁ আৰু ভোজ খাবলৈ। ভকতসকল খাই যোৱাৰ পিছতে আমি খাম আৰু সেই বহিলোঁ আৰু খাবলৈ কাৰণে, যিহেতু ভোক লাগিলে। 4টা বজাত খানা বহুত ধুনীয়া হৈছিলে, উখোৱা চাউলৰ ভাত, এইপিনে মাছ আৰু হাঁহ মাংস। ধুনীয়াকৈ খাই বৈ ঘৰলৈ বুলি উভতিলোঁ, যিহেতু বিয়ানাম গাবলৈও যাবলৈ আছিলে। ভিডিঅ'বোৰ দিয়া অকণমান লেট হৈছে, মানুহজন ঘৰতে আছিলে, আমনি পালে, ক'লে বোলে ব'লা ওলাই যাওঁ অকণমান। সেই ডাঙৰ বাটৰ ঘৰলৈ গ'লোঁ, তাত গৈ চাহ তাহ খাই ল'লোঁ। তাত আকৌ ফুলনি বাগিচাখন অকণমান দেখাই দিছোঁ বাহঁতৰ। ইমান ধুনীয়া ধুনীয়া ফুল লাগিছে, দেখিছেনে বাৰু? দেখিবলৈ ইমান ধুনীয়া লাগিছে ফুলবোৰ। ৰাতি হ'ল যদিও মই ভিডিঅ' এটা কৰি আনিছোঁ, তথাপি আপোনালোকক দেখাম বুলিকৈ। এনেও ফুল আজিকালি সকলোৱে ভালেই পায়, নহয়নে বাৰু? এইপিনে আকৌ সৌপাত আগতো সোমালোঁ, ভাগিনজনীয়ে দুখেই কৰে নহয় নোসোমালে। তাতো সোমালোঁ, এইপিনে ধুনীয়াকৈ তাত ভাতটো খুৱাই পঠিয়াইছে। মই নাখাওঁ বুলি কৈছোঁ, কেইটামান তথাপিও খাই আহিলোঁ। তাৰপৰা ঘৰত আহি আকৌ খুৰী ভাগৰ বিয়া নামৰ কাপোৰ এযোৰ আছিলে চিলাবলৈ, তাকে চিলাই ল'লোঁ। কাপোৰ জাপিবলৈ আছিলে, ঢেৰ কাম মুঠতে। ৰাতি শুওঁতে 12টা বাজিলে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। বাই বাই। চেনেলটো